শুন মাটিৰ তলত পোৱা শুন পৃথিৱীৰ প্ৰথম মিছা কথা কোৱা ব্যক্তিজননো কোন? নাইচ প্ৰশ্ন। বোলে হাতত নাই ধন বৰসভালৈ মন। পোন প্ৰথমে পৃথিৱীত জন্ম হোৱা ব্যক্তিজনে আছিল প্ৰথম মিছা কথা কোৱা ব্যক্তিজন। দে যোন জাতি হলেও হওক, আজি মই তহঁতলৈ প্ৰশ্ন উত্তৰৰ শিতান এটা লৈ আনিছো আৰু ইয়াৰ নামটো দিছো মই কোনে কৈছিল। সেইটোৱে মানে মই এতিয়া প্ৰশ্ন সুধিম। প্ৰথম প্ৰশ্ন, দেশতকৈ মোমাই ডাঙৰ নহয়, কোনে কৈছিল? দ্বিতীয় প্ৰশ্ন, সত্য সদায় জয়, কোনে কৈছিল? মহাত্মা গান্ধী ছাৰে কৈছিল ছাৰ। হৈছে দেখাতো এইবিলাক চমুৱে গোটেইবোৰ। আকৌ এটা প্ৰশ্ন সুধিছো দেই। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, কোনে কৈছিল? সুভাষ চন্দ্ৰ বসু ডাঙৰীয়া কৈছিল ছাৰ। হৈছে আজি তহঁতে চব পাৰিছ। ইটো যদি পাৰিছ সিটো যদি পাৰিছ, তেন্তে মই লাষ্ট প্ৰশ্নটো সুধিছো। বোলে মোক ভোট দিয়া, মই তোমালোকক মিঠাতেল দিম, কাৰ উক্তি নাইবা কোনে কৈছিল? বেয়াকে ভাইৰেল মাৰিছে এইটো, গাইছ উত্তৰটো দিব নেকি? সাধাৰণতে এই উক্তিটোৰ গৰাকী হৈছে আমাৰ ৰাইজৰ মামা শিমু মামা। বঢ়িয়া। আজি কোনে কৈছিল প্ৰশ্ন উত্তৰ শিতানৰ গোটেই কিতাপ তহঁতি পাছ কৰি গলি, মানে চব পাৰিছ। ৱেলকাম। এইবাৰ আমি প্ৰশ্ন উত্তৰ শিতানৰ দ্বিতীয় ভাগলৈ গৈছো। বহুত দিন হ'ল চব ষ্টৰী নাই কোৱা, কেইটামান কম নেকি বাৰু? হৈ যাব, চলিব। বোলে দৰ্শক বৃন্দ, এটি সৰু সুৰা কবিতা। গৰমত কবিছো মই, ঠাণ্ডাত ঘামিছ তই। হোৱাট ইজ দিছ কবিতা? গৰমত কোনোবাই কবে নে, ঠাণ্ডাত কোনোবাই ঘামে নে? আজি কবিতাটোৰ এয়াই হৈছে বৈশিষ্ট্য। শুনি থাকক চাই গম পাই যাব। গৰমত কবিছো মই, ঠাণ্ডাত ঘামিছ তই। গৰমত কবিছো মই, ঠাণ্ডাত ঘামিছ তই। কি অদ্ভুত কবিতা লিখিছো মই, গাধৰ দৰে শুনি আছ তই। ধৰিবই পৰা নাই। লাষ্টৰ ডোখৰ চাচোন চা। কি অদ্ভুত কবিতা লিখিছো মই, গানৰ দৰে শুনি আছ তই। চাল্লা মাথা চাথা বেয়া কৰি দিবি। মই ভাবিছো কি কবিতা। দে হ'ব, তাৰপিছত কি আছে? এইটো আকৌ কি বস্তু? গুণেধৰ ব্ৰ খাই নে পিন্ধে নে কি কৰে নে খেলে? মানুহৰ নাম গুণেধৰ ব্ৰ মানে ব্ৰাদাৰ। সেইটো কি হল সি? মাথা বেয়া হৈ যাব। মই কলো সি মুখত এটা বিড়ি জ্বলাই নললে তাৰ মোবাইলৰ লকটোৱে নুখুলে। এইটো আকৌ কি কথা? হোৱাট টাইপ অফ কথা দিছ ইজ? বিড়ি এটা বোলে জ্বলাই নললে তাৰ মোবাইলৰ লকটোৱে নুখুলে। হোৱাট ইজ দিছ দ্য ৰিজাল্ট? The result is that সি এদিন বিড়ি এটা জ্বলাই খাই আছিল। দুষ্ট ধনীয়েকে মনে মনে আহি বিড়ি খাই থকা ফেচটোৰ লগত ফেচলক লগাই দিলে। এতিয়া গুণেধৰ ব্ৰই লকটো খুলিবলৈ হলে মুখত এটা বিড়ি জ্বলাই লব লাগে, তেতিয়াহে তাৰ মোবাইলৰ লকটো খোলে। বাপেকে কাম বিচাৰি পোৱা নাই, এই চব কৰিবলৈ দুনিয়া জন্ম হৈছে। মাক দেউতাকৰ আগত মোবাইলৰ লক খুলিব নোৱাৰে, বিড়ি জ্বলাব পাৰিব নেকি ছাৰ? পাব্লিক প্লেচতো লক খুলিব নোৱাৰে, বিড়ি কেনেকে জ্বলাব ছাৰ? তহঁতে কিবা এটা উপায় ভাবি চিন্তি গুণেধৰ ব্ৰক সহায় কৰি দিবি আৰু, নহলে লকটোকে উৰাই দিবি। এতিয়া ছাৰ সেইটো কৰিলে ৰিচেণ্টলি। ভাল কৰিলে গুণেধৰ ব্ৰয়ে। বহুত দিন হ'ল আমাৰ ৰাইজ আৰু ছাৰ আপোনাক কোনো ধৰণৰ সাঁথৰ কথা নাই। আজি এটা সুধি দিম বুলি ভাবিছো ছাৰ। নো প্ৰব্লেম। সাঁথৰ বুলি ক'লে ছাৰ দুটা আছে। তাৰে প্ৰথমটো হৈছে জীৱন্ত মানুহ এই ফুলন্ত। কাক কোৱা হয় অসমৰ ফেষ্টিভেল মহন্ত?
মানুহ এই ঝুলন্ত শ্যাম কানু মহন্তক কোৱা হয় অসমৰ ফেষ্টিভেল মহন্ত। হৈছে পাৰিছে। সেইটোনো কোনোবাই নোৱাৰে নে বাৰু কোনোবাই নোৱাৰে নে ইমান চমুটো? তেন্তে ছাৰ নেক্সট সুধিছো। সুধ, অকণমান টানিয়া সুধ। অকে ছাৰ, এইটো টানে আছে অলপ। প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ, তিনিটা আখৰৰ বস্তুটোক সকলোৱে পঢ়ে। প্ৰথম আখৰটো এৰি দিলে গৰম অনুভৱ কৰে। গতিকে সেই বস্তুবিধৰ নাম কি ছাৰ? টান বুলি কওঁতেচোন জোখতকৈ বেছিয়ে টান হৈ গলগে। এইটো কি হব পাৰে? তিনিটা আখৰৰ বস্তুটো কৈছে, বস্তুটো সকলোৱে পঢ়ে। প্ৰথমটো এৰি দিলে, আখৰটো এৰি দিলে গৰম অনুভৱ কৰে। এনেকুৱা কি বস্তু আছে পঢ়াটো ঠিকে আছে, কি হব পাৰে? 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 কি হব পাৰে বাৰু? মাথা দেখোন একো অহাই নাই গাইছ, আপোনালোকে জানে নাই বাৰু? মইচোন একো ধৰবই পৰা নাই লৰাহঁত। গাইছ হলে বা দে উত্তৰটো শুনিবলৈ মই পুৰা এক্সাইটমেণ্ট দে উত্তৰ দে। মানে আমি কৈছিলো কি তিনিটা আখৰৰ বস্তুটো সকলোৱে পঢ়ে। সেই বস্তুটো হৈছে কিতাপ। কিতাপ আমি পঢ়ো, সি পঢ়ে, ই পঢ়ে, চবে পঢ়ে। আৰু প্ৰথম আখৰটো এৰি দিলে গৰম অনুভৱ কৰে। মানে কিতাপৰ কত চিকাৰ কি যদি এৰি দিম তেতিয়া থাকিব দন্ত্য থাকে তাপ। তাপ মানে ছাৰ গৰম নহয় জানো? একদম হয়। মানে মই ধৰিব পৰা নাছিলো। ভাল লাগিলে তো দেই, আপোনালোকে জানিছিলে নে কব। তো আজি মানে আছিল এইকেইটাকে কৈ আজি খতম হৈছে মানে আজি।